প্ৰথমতে মই মেগীখিনি এটা চচপেনত বইল হ'বলৈ দিছোঁ আৰু ইয়াৰ লগত অকণমান ৰিফাইন তেল দিছোঁ তেতিয়া ধুনীয়াকৈ বইল হয় মেগীখিনি ঠাণ্ডা হোৱাৰ পিছত মই এটা বাটিত উলিয়াই ল'লোঁ আৰু এতিয়া মই ইয়াত বেচন দিম স্বাদ অনুসৰি নিমখ দিম আৰু ইয়াত কাটি লৈছোঁ পিঁয়াজ জ্বলা আৰু অকণমান নৰসিংহৰ পাত আৰু এইখিনি দিম এতিয়া ভালদৰে মিক্স কৰি ল'ম এইখিনি লাগিলে পিছত পানী দিম মই ইয়াৰ লগত মই মেগী পেকেটৰ লগত অহা মছলাবিধো মিক্স কৰি দিছোঁ অকণমান আৰু ভালদৰে মিহলি কৰি দিছোঁ এতিয়া কেৰাহী এখন বহাই দিছোঁ আৰু তাতে অকণমান ৰিফাইন তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত মই মিশ্ৰণখিনি হাতেৰে অকণমানকৈ বহাই দিছোঁ এইকেইটা মোৰ হৈ গৈছে এইকেইটা মই এতিয়া নমাই দিম আৰু একেদৰে মই বাকীখিনিও বহাই দিম আৰু এয়া চাওকচোন আমাৰ মেগীৰ ৰেচিপিটো ৰেডি হৈ গ'ল এইটো খাবলৈ ধুনীয়া কুৰকুৰীয়া টাইপৰ হৈছিল আপোনালোকে বাৰু এনেদৰে খায় নে নাখায় খোৱা নাই যদি এবাৰ খাই চাবচোন